নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টিত মই কেকে হিন্দী BA সেকেন্ড সেমিষ্টাৰৰ আসামিজ যদিহে আপোনালোকৰ মেজৰ বা মাইনৰ সাবজেক্ট হিচাপে আছে তেনেহলে সেই এসাইনমেন্ট কুৱেশ্যন পেপাৰখনৰ 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনৰ এনসাৰটি আপোনালোকলৈ লৈ আহিছো আৰু ইয়াত 2 নম্বৰ কুৱেশ্যনটো আছিল স্বৰাজোত্তৰ কালত চুটিগল্পত অসমৰ প্ৰকৃতি জগতৰ ভূমিকা সম্পৰ্কে লিখক আৰু 3 নম্বৰ কুৱেশ্যনটোত আছে প্ৰাক স্বাধীনতা কালৰ অসমীয়া কবিতা আৰু স্বৰাজোত্তৰ কালৰ অসমীয়া কবিতাৰ এটি তুলনামূলক আলোচনা প্ৰস্তুত কৰক এই দুটা প্ৰশ্নৰে এনসাৰ মই এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়াইছো আপোনালোকে ভিডিঅ'টি শেষলৈ চাব লগতে ইয়াৰ আগৰ 3টা কুৱেশ্যনৰ এনসাৰ মই আগৰ ভিডিঅ'সমূহত আপলোড কৰিছো আপোনালোকে যদি এতিয়ালৈ মোৰ সেইকেইটা ভিডিঅ' চোৱা নাই তেন্তে ভিডিঅ' কেইটা গৈ চাই ল'ব আৰু আপোনালোকে যদি কিবা বেলেগ সাবজেক্টৰ কুৱেশ্যন এনসাৰ চাবলৈ বিচাৰে তেন্তে নিশ্চয় মোক কমেন্ট কৰি জনাব মই যিমান পাৰো সোনকালে আপোনালোকক কুৱেশ্যন এনসাৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টি চাই ভাল পালে এটা লাইক কৰি দিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে দেন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইখিনিয়ে আছিল লগ পাই আছো এটি নতুন ভিডিঅ'ত থ্যাংক ইউ